নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰে জবলব আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছো যদিহে PNRDত আপোনালোকে 1004টা পদৰ বাবে এপ্লাই কৰিছিল তেতিয়াহলে আপোনালোকৰ বাবে অতিকৈ ভাল খবৰ হয় আপোনালোকে এই এডমিট কাৰ্ডসমূহ কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব সবিশেষ জানক এই ভিডিঅটো অকণি স্কিপ নকৰিব হেকলৈকে চাই যাওক আৰু যদি জবলব আছাম চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপচনটো ক্লিক কৰিব নাপাহৰিব যাতে মই দিয়া ভিডিঅসমূহ সকলোকে আগত চাব পাৰে বন্ধু বান্ধৱীসকল 2020 চনতে আপোনালোকৰ PNRDৰ বাবে 1004টা পদত আপোনালোকে এপ্লাই কৰিছিল সেই পদসমূহৰ এডমিট কাৰ্ডসমূহ কেতিয়াৰ পৰা মুকলি কৰিব ইয়াত সবিশেষ কৈ দিয়া হৈছে যে যদিহে আপোনালোকে সেই পদসমূহত এপ্লাই কৰিছিল তাত এসিস্টেন্ট ব্লক ডেভেলপমেন্ট অফিচাৰৰ পৰা আদি কৰি জুনিয়ৰ এসিস্টেন্টলৈকে মুঠ পদ আছিল 1004টা কৈ সেই পদসমূহৰ এডমিট কাৰ্ডসমূহ দেখিছে 15 দিনৰ ভিতৰত আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব pnrd.assam.gov.in এই অফিচিয়েল ৱেবছাইটত গৈ পিনি আপোনালোকে এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব নতুবা যেতিয়া আপোনালোকৰ এই এডমিট কাৰ্ডসমূহ মুকলি হ'ব তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেসক্ৰিপচনতে ইয়াৰ লিংক দিয়া থাকিব আপোনালোকে তাত গৈ পিনি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পালে আপোনালোকে 15 দিনৰ ভিতৰত আপোনালোকৰ সেই এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব এইটো আছিল আপোনালোকৰ বাবে এটা সৰু ভিডিঅ' যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকক কেতিয়া PNRDৰ এডমিট কাৰ্ড মুকলি কৰি দিব সবিশেষ বুজি পায় আৰু এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' পাবলৈ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপচনটো ক্লিক কৰিব নাপাহৰিব ধন্যবাদ জয় অসম